মই Anjali আপোনালোকৰ ওচৰত পুনৰ স্বাগতম মোৰ আজি আনএটি ভ্লগলৈ আজি গৈ আছো মই ওচৰতে ঘৰ লোৱা এখনত মাতিছে সো বলক তেওঁলোকৰ ঘৰত যাও আৰু তেওঁলোকৰ ঘৰটো অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম নামতেও মাতিছে অলপ আপোনালোকক কেনেকৈ আমাৰ ঘৰ ললে নাম গায় সেইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম সো ভিডিওটো শেষলৈ চাই থাকিব বলক আমি এটা ভিডিওটো আৰম্ভ কৰো মানে মই আপোনাক বেক ক্যামেৰা দি দেখাবলৈ চেষ্টা কৰো বলক এটো পালো ঘৰ এফালে ঘুমো সিধা এটো এটো কিচেন তলত চাকি জ্বলি আছে এটো পিছত মন্দিৰ হ'ব নতুন ঘৰ লোৱা বুলি আমাৰ গোপিনী নাম এভাগি গৈ আছে সেয়েহে ক'ৰবাত যদি ভুল চুল হৈছে মাৰ্জনা কৰি আমাৰ গোপিনীসকলক এনেকৈ গাব পৰা শক্তি বৃদ্ধি কৰে জয়ে হৰি বোলা জয়ে ৰাম বোলা গোপিনীসকলৰ মুখলতহে আহে পিছে দি লৈ আহিছো দেই মানুহ নাই খোৱা আপোনালোকে কাক লৈ আহিলো আহিছে ট্ৰেইনিং নালাগে খাটেনা খুৰী অৰ্পণা আন্টি পদুমী আন্টি অঞ্জলি বাইদেউ নামটো গীতা আন্টি ক'লো ইফালে দুটা আছে ধুনীয়া আন্টি পুৰা কামত ব্যস্ত ওলাইছোঁ লগত আছে খুৰী আন্টি আৰু আছে প্ৰীতিপা আৰু আছে বহুত মানুহ নাম চাম নাজানো হ'ব অঁ কাৰেণ্টটো হৈছে না কাৰেণ্ট হৈছে আহাৰ পিছতো লৈছে না খানা খাই আছে পুৰা ঘৰ লোৱা খানা কি ল'ব আধা অ' মেডাম আহি আছে
আমাৰ ঘৰটো চাব নেকি পিছফালে আমাৰ ঘৰটো দেখা পায় বহি বহি সেইটো মোৰ ঘৰ চাইছে এইটো গেট এইটো মোৰ ঘৰ নতুন নহয় পানীৰ কষ্ট নাই পানী একদম টাইমত আহি যায় ভাল আপোনাৰ ঘৰটো অঁ সিফালে চ' গাইজ ভিডিঅ'টো আজি মই ইয়াতে সামৰিব লৈছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব নাপাহৰিব চ' আজিলৈ এৰিছোঁ টাটা বাই বাই